হেল্ল' গাইজ বিভিন্ন ব্লগছ ইউটিউব চেনেল আজি মই যাবলৈ ওলাইছোঁ বঙাইগাঁৱলৈ সৌদশম সূত্ৰথ ছাত্ৰ সন্থান মিটিঙত তেনেহ'লে বলকচোন আপোনালোকে এতিয়া আমি আহি পাই গ'লোঁ বঙাইগাঁও আৰু বঙাইগাঁৱৰ পিছত যাব লাগিব আমাক পুথিভঁৰাল গাঁৱত মিটিংখন তাতে কৰিব এতিয়া আমি আহি পালোঁ গেটৰ সন্মুখত আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ এতিয়া আমি সোমাই আহিলোঁ আৰু ইয়াত বহি আছে ল'ৰা আৰু ইয়াত বহি আছে ছোৱালী এতিয়া চলি আছে আমাৰ সৌদশম সূত্ৰথ ছাত্ৰ সন্থাৰ পৰা আৰু কোন কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে আৰু সেই ডিষ্ট্ৰিক্টৰ সভাপতিবিলাকক এতিয়া সন্মান জনাই আছে ফুলাম গামোচাৰে আমাৰ সূত্ৰথ ছাত্ৰ সন্থাৰ পৰা ছাত্ৰ সন্থাৰ সভাপতি মাননীয় শ্ৰীযুত ভূপেন সূত্ৰধৰদেৱে আৰু তেখেতক পতাকাখন উত্তোলন কৰাৰ আগতে মই এখন আমাৰ জাতীয় গামোচাৰে সম্বৰ্ধনা জনাবলৈ ইয়াৰে কেন্দ্ৰীয় কমিটিক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ সদৌ চিৰাং জিলা সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি মাননীয় সত্য সূত্ৰধৰ দেৱক সম্বৰ্ধনা জনাবৰ বাবে মই আহ্বান জনাইছোঁ লগতে আমাৰ চিৰাং জিলাৰ সম্পাদক দেৱক যুৱ সূত্ৰধৰক সম্বৰ্ধনা জনাবৰ বাবে সদৌ কোকৰাঝাৰ জিলা সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি মাননীয় নাৰায়ণ সূত্ৰধৰ দেৱক সম্বৰ্ধনা দিবৰ বাবে মই আহ্বান জনাইছোঁ লগতে সম্পাদক মাননীয় উমানন্দ সূত্ৰধৰ দেৱক সম্বৰ্ধনা দিয়াৰ কাৰণে আৰু এই পতাকা উত্তোলন কৰিব আমাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি মাননীয় শ্ৰীযুত ভূপেন সূত্ৰধৰদেৱে ৰাতিপুৱা শুই উঠি যাবৰে যে হয় স্কুললৈ গধুৰ পঢ়াৰ বোজা কঢ়িয়াওঁতেই যায় দিন দূৰলৈ স্কুলৰ শেষত টিউচন কৰি তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে এতিয়া আমি সম্বৰ্ধনা অনুষ্ঠান হৈ গ'ল এতিয়া সকলো জিলা সমিতিৰ সভাপতিকে তেওঁলোকৰ নিজৰ জিলাৰ পতাকাখন উত্তোলন কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ লগতে সম্পাদকসকলে সিহঁতক সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ সম্পাদকে সহায় কৰক জিন্দাবাদ জিন্দাবাদ আৰু এতিয়া বাহিৰৰ সমাজটো শেষ হৈ গ'ল আৰু এতিয়া ঘৰৰ ভিতৰত কৰিব মিটিংটো আজিৰ ভিডিঅ'টো বহুত দীঘলীয়া হ'ল আৰু নেক্সট বাৰত আৰু এটা ভিডিঅ' আহি আছে মিটিংটোৰ আৰু যদি আমাৰ ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কৰি শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ধন্যবাদ